প্ৰথমে যেতিয়া ঠাকুৰে ইষ্টভীতি প্ৰৱৰ্তন কৰে যে যেতিয়া তেওঁ কৃষ্ণ প্ৰসন্ন ভট্টাচাৰ্যই তেওঁক ঋত্বিকদেৱক মাতি আনি কয় যে মোৰ মূৰত এইটো আইডিয়া আহিছে যে আমি সকলো গুৰুভাই ইষ্টভীতি কৰা উচিত ৰাতিপুৱা উঠি, তেতিয়া সকলোৱে মানে মূৰত এইটো প্ৰশ্ন হৈছিল যে আমি এতিয়া কি টেক্সো দিব লাগিব নেকি। তো ঠাকুৰে সকলোকে বুজালে, চবৰ প্ৰশ্নৰ উত্তৰ চেষ্টা কৰিলে দিবলৈ, কিন্তু এজন গুৰুভাই আছিল, তেওঁ নামটো যদি মই ঠিকভাৱে কৈছোঁ ফণীভূষণ ৰায়, ডক্টৰ ফণীভূষণ ৰায়, যদি মই ঠিকভাৱে মনত ৰাখিছোঁ তেওঁৱে আছিল চাগে। তেওঁ ঠাকুৰৰ ওচৰত আহি মানে তেওঁক বহুত সময় আলোচনা কৰিছে, কিন্তু তথাপিতো তেওঁৰ যিটো তেওঁৰ সংশয় সেইটো এতিয়াও হোৱা নাই যে ইষ্টভীতি কি সঁচাই কৰিব লাগিব নেকি, মানুহবোৰতো খাবলৈ ভাত নাই, কেনেকৈ ইষ্টভীতি কৰিব, আমি কেনেকৈ যাই পেলাই ঠাকুৰৰ যাজন কৰিম যে ইষ্টভীতি কৰিলে তোমালোকে দীক্ষা ল'লে ইষ্টভীতি কৰিব লাগিব বুলি। তেতিয়া ঠাকুৰে অৱশেষত এটা কথা ক'লে যে যখন ঝড় বৃষ্টি হয়, ঝড় রাতে আমাকে ল্যান্টার্ন নিয়ে যেতে হয়, কিন্তু এখন যখন আমি মানব কল্যাণের কথা বলছি তখন তার বিশ্বাস কেন হবে। তেতিয়া তেওঁৰ ডক্টৰ ছাৰে তেওঁৰ ঠাকুৰৰ ওচৰত ভৰিত প্ৰণাম কৰি কয় যে হ'ব আৰু মই বুজিলোঁ, কিন্তু কি হ'ল বুজিবৰ কাৰণে 6 মাহ আগত যাব লাগিব। 6 মাহ আগত তেওঁৰ লগত কি হৈছিল, তেওঁ ডক্টৰ, তো তেওঁ এজন ৰোগী চাবলৈ এখন গাঁৱত গৈছিল। গাঁৱত যেতিয়া যায় সেই পাহাৰৰ ৰাস্তা, তো সেই ৰাতি অন্ধকাৰ, খুব জোৰত বৰষুণ হৈছে, খুব জোৰত বৰষুণ, একো দেখা নাপায় দূৰলৈকে। তেওঁ এডাল গছৰ তলত বহি ঠাকুৰৰ নাম কৰিছে যে এইখিনি সময়ত যদি কোনোবাই যদি এটা যদি লেণ্টাৰ্ণ লৈ আহিলে হয়, মোক যদি কিবাকৈ বচালে হয়, যদি এতিয়া কি হ'ব, তেওঁৰ খুব ঠাকুৰৰ নাম কৰিছে। সেইখিনি সময়ত এজন ক'ৰবাৰ মানুহ তেওঁ দূৰত দেখিলে যে তেওঁ লেণ্টাৰ্ণ লৈ আহিছে, ছাতি এটা লৈ আহিছে, আহি পেলাই তেওঁক দেখি তেওঁৰ ভাল লাগিল যে এজন মানুহ এটলিষ্ট পাইছোঁ। তেওঁ কৈছে যে আপুনি ক'ত যাব, তেওঁ ক'লে যে এনেকুৱা এজন ৰোগী আছে, মই তেওঁৰ ঘৰত যাম। তেতিয়া ক'লে অঁ ঠিক আছে, মোৰো ঘৰ তেওঁৰ ওচৰতে, মই আপোনাক লৈ যাম বলক। তো লৈ গ'ল, লৈ গৈ তেওঁক ৰোগীৰ ঘৰ দেখাই দিলে আৰু গুচি গ'ল। তেতিয়া তেওঁ যেতিয়া ৰোগীক যাই সোধে যে আপোনালোকৰ ঘৰত এনেকুৱা কোনোবা মানুহ আছে নেকি ওচৰত, তেতিয়া কৈছে এনেকুৱা মানুহটো কোনো নাই। কিন্তু যেতিয়া এতিয়া ঠাকুৰে যেতিয়া ক'লে যে ঝড় বৃষ্টির সময় আমাকে কিন্তু ল্যান্টার্ন নিয়ে যেতে হয়, আর যখন আমি মানৱ কল্যাণের কথা বলছি তোমাৰ বিশ্বাস হ'ব কেন, তেতিয়া তেওঁ বুজিলে যে সেইখিনি আৰু বেলেগ কোনো নাছিল, ঠাকুৰেই আছে। তেতিয়া তেওঁৰ আৰু কোনো প্ৰশ্ন নাথাকে, তেওঁ কৈছে ঠিক আছে হ'ব, আজিৰ পৰা ইষ্টভীতি কৰিম। যদি আমি ইষ্টভীতি কৰোঁ, দুটা ধৰণৰ, মই অকল ইষ্টভীতিতে, কাৰণ বহুত প্ৰশ্ন আৰু বহুত ধৰণৰ প্ৰশ্নও আহে, কিন্তু এইটো বস্তুতে আজি বিষয়বস্তু হিচাপে মই লৈছোঁ। বাকীবোৰো যেতিয়া আমি কৰোঁ, এটা আমি গুৰু গ্ৰহণ কৰিলে আমাৰ কি হয়, শ্ৰদ্ধেয় প্ৰভাত চন্দ্ৰ দাই অলৰেডি কৈছে যে আমি নিয়ন্ত্ৰণ হওঁ, আমাৰ সমস্যাবোৰৰ সমাধান হয়। সেইটো এটা হিউমেন কেলকুলেশ্যন, আমি মানৱীয় এটা অংক কৰিব পাৰোঁ যে আমি যদি কাৰোবাক গুৰু গ্ৰহণ কৰোঁ আমাৰ কি কি পৰিৱৰ্তন হ'ব পাৰে। কিন্তু আৰু এটা ডিভাইন কেলকুলেশ্যনো থাকে, যিটো আমাৰ কেলকুলেশ্যনৰ বাহিৰত। বহুত সময়ত আমি নাজানো আমাৰ লগত কি হ'ব আছে। মই এতিয়া নাজানো যে ইয়াৰ পৰা যে মই গুৱাহাটী যাম, ৰাস্তাত কি ৰৈ আছে মোৰ কাৰণে। বাকীখিনি মই কেলকুলেশ্যন কৰিব পাৰোঁ যে ঠিক আছে, মই যদি পঢ়োঁ মোৰ এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেকুৱা এনেকুৱা হ'ব, এইটো দিছ ইজ হিউমেন কেলকুলেশ্যন। কিন্তু এটা ডিভাইন কেলকুলেশ্যনো থাকে, যিটো আমাৰ অংকৰ বাহিৰত, আমাৰ জানাৰ বাহিৰত। আৰু গুৰুৰ যেতিয়া আমি গ্ৰহণ কৰোঁ, সেই গুৰুৰ যি কৃপা, গুৰুৰ যি আমাৰ প্ৰতি ভাল পোৱা, তাৰ কাৰণে আমি কিমান বিপদৰ পৰা যে হাত সাৰি যাওঁ তাৰ কোনো সংশয়, তাৰ কোনো আমি হয়তো পাৰো নাপাওঁ। তো ইষ্টভীতিক ঠাকুৰে কৈছে এটা যজ্ঞ বুলি, আমি প্ৰত্যেক দিন এটা যজ্ঞ কৰি ওলাওঁ। কিন্তু যদি আমি ইষ্টভীতিক ইষ্টভীতিৰ নিচিনা কৰোঁ, মই আৰু বেছি দীঘল নকৰোঁ, মাত্ৰ যে ঠাকুৰে কোৱা কথা এটা, মোৰ জীৱনৰ এটা সৰু ঘটনা এটাৰ কথা কওঁ। আজিৰ সভাপতিদেৱে মোক কৈছিলে যে মোৰ ৰিচাৰ্চৰ ক্ষেত্ৰতে মই এবাৰ US যাব লগা হৈছিল। আমেৰিকাৰ পৰা যেতিয়া মই আহোঁ, তো মোৰ ফ্লাইট আছিল ৱাশ্বিংটনৰ পৰা কানাডা, কানাডাৰ পৰা দিল্লী। তো ৱাশ্বিংটনৰ পৰা কানাডালৈকে মোৰ ফ্লাইট আছিল 4টা বজাত, তো মই 2টা বজাত গৈ পাইছোঁ। তাৰ পৰা মই এঘণ্টা ৰখি যেতিয়া চেকআপ হয়, মই ওচৰত গৈছোঁ, তেতিয়া মোৰ নামটো এনাউন্স কৰিছে যে বুলেট টেলডাৰ কেন ইউ প্লিজ কাম হিয়াৰ। মই গৈছোঁ, তো মোৰ ভিজা আছিল US-ৰ। সাধাৰণতে আমি এটা কাণ্ট্ৰিত যেতিয়া যাওঁ, বেলেগ এখন কাণ্ট্ৰিৰ মাজেৰে গ'লে আমাৰ সেই স্পেচিফিক কাণ্ট্ৰিটোৰ ভিজা ল'ব নালাগে। যেনেকৈ মই কানাডাৰ মাজেৰে গৈ আহি আছিলোঁ, তো কানাডাৰ ভিজা মোক নালাগে। US-ত গৈ আছোঁ, তো US-ৰ ভিজাই লাগে। তেতিয়া তেওঁ মোক মাতি আনিছে, আনি পেলাই কৈছে যে তোমাৰ কানাডাৰ ভিজা আছে নেকি, ডু ইউ হেভ কানাডা ভিজা? আই ছেড আই ডোণ্ট হেভ, আই হেভ ভিজা ফৰ US। তেওঁ কৈছে তেনেহ'লে ইউ হেভ টু এপ্লাই ফৰ এ পাছেছ
মানে মই কানাডাৰ মাজেৰে যাম সেইটোৰ কাৰণে মোক এটা পাৰ্মিশ্যন লাগে তো তেওঁ গোটেই ক্ৰাইটেৰিয়াটো চালে যে এজ এ ইণ্ডিয়ান সেই ৰুলটো কেইদিনমান আগত জাষ্ট চেঞ্জ হৈছে এজ এ ইণ্ডিয়ান মোক কানাডা ভিজা লাগিব আদাৰৱাইজ আই কেনট পাছ থ্ৰু কানাডা মানে সেইখিনি সময়ত কানাডা আৰু ইণ্ডিয়াৰ ৰিলেশ্যন কিবা এটা প্ৰব্লেম হৈ চলি আছিল সেইকাৰণে যদি মই ইণ্ডিয়ান চিটিজেন হয় যদি মই US চিটিজেন ইজ এ ডিফাৰেণ্ট থিং যদি মই ইণ্ডিয়ান চিটিজেন হয় তেনেহ'লে মোৰ কানাডাৰ ভিজাও লাগিব যদি মই কানাডাৰ মাজেৰে যাব লগা হয় আদাৰৱাইজ দে উইল এৰেষ্ট মি জাষ্ট আৰু 5 মিনিট আছে ফ্লাইটৰ কাৰণে সেইখিনি সময়ত মই তেতিয়া গম পাইছোঁ তো তেওঁ কৈছে যে আই কেনট টেক ইউ টু কানাডা চ' আই এম কেনচেলিং ইয়ৰ টিকেটছ এণ্ড আই ডোণ্ট ন' হোৱাট টু ডু সেইখিনি সময়ত মোৰ আই এম এক্সাইটেড মই ঘৰত আহি আছোঁ কিন্তু তেওঁ তেতিয়া সেই জাষ্ট আধা ঘণ্টা আগত যেতিয়া মই ভাবিছোঁ আৰু মই যাম তেতিয়া তেওঁ কৈছে যে তুমি কানাডাৰ মাজেৰে যাব নোৱাৰা কাৰণ কানাডাত গ'লে ইউ উইল বি এৰেষ্টেড বিকজ ইউ ডোণ্ট হেভ কানাডা ভিজা কানাডাৰ ভিজা নাই গতিকে মোক এৰেষ্ট কৰিব গতিকে ইউ গো এণ্ড টক টু এম্বেচি ইণ্ডিয়ান এম্বেচি কিন্তু এটা ভিজা ওলাবৰ কাৰণে অলমষ্ট এমাহতকৈ 2 মাহ বেছি সময় লাগে আৰু মোৰ তাত মাত্ৰ আধা ঘণ্টা আছে তো সেইখিনি সময়ত মোৰ যাৰ সাধাৰণতে চবৰে অৱস্থা কি হ'ব মোৰ মাথা দেখা নাই মই কৰিম কি এতিয়া মানে ছাডেনলি এনেকুৱা হৈছে যে মোৰ ইফালেও যাব নোৱাৰোঁ সিফালেও যাব নোৱাৰোঁ আৰু সিহঁতে কৈছে মই যাব নোৱাৰোঁ তাতে তো অলৰেডি দি কেঞ্চেল মাই টিকেট আৰু মোক কৈছে যে ইউ গো টু এম্বেচি ন এম্বেচিত যাই পেলাই কথা পাতা ইটছ ইম্পচিবল আৰু আই কেনট ষ্টে ইন আমেৰিকা ফৰ মান্থ তো সেইখিনি সময়ত মোৰ মাথাত অহা নাই মই কৰিম কি এতিয়া তাৰপিছত প্ৰথম মোৰ এইটো আহিলে যে ঠিক আছে মোৰ লাগেজটো কাৰণ ফ্লাইট গ'লে মোৰ লাগেজটো ফ্লাইটত গুচি যাব মইতো নগ'লোঁ বাৰু লাগেজটো ফ্লাইটত গুচি যাব গতিকে মই ক'লোঁ হোৱাট এবাউট মাই লাগেজ তেতিয়া কৈছে ঠিক আছে এইটো মোৰ যিটো টিকেট আছিলে তাৰ কাউণ্টাৰত পঠাই দিম বুলি ক'লে তো নেক্সট 10 মিনিটছ আই ডোণ্ট ন' হোৱাট টু ডু মই জাষ্ট বহিছোঁ তাৰপিছত আমাৰ এটাই সাহস সেইটো কি হ'ল ঠাকুৰ তো মই জাষ্ট 15 মিনিট অকল ঠাকুৰৰ নাম কৰিছোঁ জাষ্ট একো কৰা নাই যে মোৰ এতিয়া দেয়াৰ ইজ ন'বডি মই ঘৰত এনেকুৱা কোনো নাই যাক মই ফোন কৰি কথা পাতিব পাৰিম যোনে মোক সহায় কৰিব এনেকুৱা কোনো মানুহ নাই মই যাক ক'ব পাৰোঁ সেইখিনি মই কোনো নাই মই অকল ঠাকুৰৰ নাম কৰিছোঁ সেইখিনি তাৰপিছত আহিল বুদ্ধি যে এটলিষ্ট মই কথা পাতি চাওঁ যাৰ লগত টিকেট কৰি মই কাষ্টমাৰ কেয়াৰত যাই কিনে কথা পাতি চাওঁ কিবাটো ক'বও পাৰে তো মই কাষ্টমাৰৰ লগত কথা পাতিলোঁ যাই পেলাই যে মই চিটুৱেশ্যনটো ক'লোঁ যে আমি ৰিচাৰ্চ স্কলাৰ মই ইয়াতে কিবা ৰিচাৰ্চৰ কামত আহিছিলোঁ এনেকুৱা হ'ল মোৰ ফ্লাইটটো এতিয়া মই যাব নোৱাৰোঁ তেতিয়া কৈছে নাও হাউ কেন উই হেল্প ইউ লাইক প্ৰথমে কেনেকৈ হেল্প কৰিম মই উই কেন চেণ্ড ইউ বেক মই আহিছিলোঁ তেতিয়া মই চাউথ কেৰ'লাইনাত আছিলোঁ কৈছে তাতে পঠাই দিম কৈছে মইতো তাতে নাযাওঁ মই দিল্লীত যাব লাগে মই তাতে গৈ কৰিম কি তেতিয়া কৈছে দেন ৱেইট তাৰপিছত তেওঁ কৈছিলে অ'কে উই উইল গিভ ইউ টিকেট বাট উই উইল চাৰ্জ ইউ আৰু সেইখিনি সময়ত অলমষ্ট 80,000-90,000 ৰুপিজ হ'ব টিকেটৰ দাম তো তেতিয়া মোৰ অলপ ইমান পইচা যদিও লগত নাই যে ভাবিছোঁ যে সেইখিনি পইচা মোৰ তাত আছে মই ভাবিছোঁ এটলিষ্ট মই যদি দিল্লী পাওঁ ঠাকুৰৰ এইটো কথা আছিল যে আমাৰ যেতিয়া কেতিয়াবা বিপদত পৰোঁ তেতিয়া চবতকৈ ৱৰ্ষ্ট কি হয় এইটো ভাবি ল'ব লাগে মোৰ লগত ৱৰ্ষ্ট চবতকৈ কি হ'ব পাৰে তুমি ভাবিলে মোৰ ৱৰ্ষ্ট এইটোৱে হ'ব পাৰে যে মোৰ যিখিনি পইচা আছে গোটেইখিনি যাব টিকেট কাটোতে কিন্তু মই দিল্লী পাই যাম তো আই উইল বি লাইভ যেতিয়া এবাৰ আমি ৱৰ্ষ্টটো ভাবি লওঁ সেইটো যদি একচেপ্ট কৰি লওঁ তেনেহ'লে বাকীখিনি আমি বহুত সময়ত আমি এনেই ভাবি থাকোঁ কি হ'ব কি নহ'ব বুলি কিন্তু কেতিয়াবা যদি ভাবি লওঁ চবতকৈ বেয়া কি হ'ব পাৰে চবতকৈ বেয়া সেইখিনি সময়ত মোৰ এনেকুৱা লাগিল যে এইটোৱে হ'ব যে হয়তো মই এদিন ইয়াতে গোটেই ৰাতি থাকিব লাগিব আই হেভ টু বাই এ নিউ টিকেট য'ত হয়তো মোৰ তাত যিখিনি পইচা আছে গোটেইখিনি যাব এটলিষ্ট আই উইল বি এলাইভ তাৰপিছত মই চেষ্টা কৰিলোঁ অ'কে ইয়াতকৈ বেটাৰ কিবা কৰিব পৰা যায় নেকি তো মই তাৰ থকা মানুহজনক ক'লোঁ যে অ'কে আই এম এ ষ্টুডেণ্ট মোৰ এনেকুৱা অৱস্থা যে আপুনি যদি কিবা মোক হেল্প কৰিব পাৰে অলপো যদি হেল্প কৰিব পাৰে তেতিয়া তেওঁ ক'লে অ'কে কেন ইউ গো টু টক টু দ্য মেনেজাৰ যাত হেৰি আছিলে মই তেওঁক ক'লোঁ মোৰ চিটুৱেশ্যনটো ইটছ নট লাইক আই এম প্ৰেইং মই এনেকুৱাও কোৱা নাই যে এনেকুৱাও নহয় যে অভাৰ কনফিডেণ্ট ইউ হেভ টু হেল্প মি এনেকুৱাও নহয় আৰু এনেকুৱা নহয় যে মই ক'লোঁ যে মোৰ চিটুৱেশ্যনটো এনেকুৱা আপুনি কিও সহায় কৰিব পাৰে মোৰ কাৰণে এইটোৱে যথেষ্ট তেওঁ ক'লে অ'কে ঠিক আছে প্ৰথমে ক'লে যে অ'কে আই উইল চাৰ্জ ইউ 50% অফ দ্য টিকেট তাৰপিছত অলপ পিছত ভাবিলে অ'কে অলপ ৰখা মই আকৌ কথা পাতোঁ তো আকৌ গ'ল আহি পেলাই ক'লে যে অ'কে ফাইন ইউ ডোণ্ট হেভ টু পে ফৰ দ্য টিকেট আমি ফ্ৰী টিকেট তোমাক দি আছোঁ বাট ইউ হেভ টু পাছ থ্ৰু জাৰ্মানী এবাৰ যে তুমি পইচা দিব নালাগে বাট ডোণ্ট ডু দিছ মিষ্টেক এগেইন তো যেতিয়া কিন্তু মোৰ ফ্লাইট তেতিয়া 5টা বাজিছে অলমষ্ট 6টা বাজিছে মোৰ ফ্লাইট আছিলে 11টা বজাত সেই 5 ঘণ্টা মানে মই একো খুৱাবও পৰা নাই একো কৰিব পৰা নাই কাৰণ যেতিয়ালৈকে মই ফ্লাইটত উঠা নাই তেতিয়ালৈকে মোৰ সেই সন্দেহটো হেৰি হোৱা নাছিল কিন্তু ইয়াৰ এই কথাখিনি মই এইকাৰণে কৈছোঁ যে এই বিপদৰ সময়ত যে মোৰ এই বুদ্ধিটো আহিল সাধাৰণতে আমি বিপদৰ যেতিয়া আমি নৰ্মেল চিটুৱেশ্যনত আমি চব ঠিকেই থাকোঁ কিন্তু যেতিয়া আমাৰ এটা বিৰুদ্ধ এটা পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই আমাৰ বুদ্ধিহীন হয় কিন্তু এই বিপদৰ সময়ত যেতিয়া মোৰ বুদ্ধিটো আহিল কিহৰ কাৰণে ঠাকুৰে এইটোৱে কৈছিল যে ইষ্টভৃতি কৰিলে সদগুৰুৰ নিচিনা গ্ৰহণ কৰিলে আমি বিপদৰ সময়তো আমাৰ
বুদ্ধিহীন নহয়, আমি তেতিয়াও ভাবিব পাৰোঁ, উই কেন থিংক অন আৱাৰ ফেট। গতিকে আমি যদি ঠিকভাৱে কৰোঁ, এইটো এটা হিউমেন কেলকুলেশ্যন হয়, কিন্তু তাৰ ফলত আমাৰ নিজৰ, মই নাজানো আমাৰ মুক্তি হ'বনে নহ'ব, মই নাজানো ইয়াৰ মৃত্যুৰ পিছত কি আছে, কিন্তু এই জগতত থাকিয়ে আমি এজন বেটাৰ হিউমেন বিং হ'ব পাৰিম, এজন ভাল মানুহ হ'ব পাৰিম, সেইটোৰ গেৰেণ্টি আছে। গতিকে আৰু মই বিশেষ নকওঁ, এইখিনি কৈ সকলোৰে সৰ্বাংগীন মংগল কামনা কৰি মোৰ আলোচনা ইমানতে বিৰতি দিছোঁ। জয় গুৰু, বন্দে পুৰুষোত্তম। জয় গুৰু। মোৰ পৰম শ্ৰদ্ধাৰ গুৰু ভাই গুৰু ভনীসকল, আমাৰ নৱপ্ৰজন্মৰ পৰা আমাৰ ডক্টৰ পুলক তালুকাই যিখিনি কথা ক'লে, মই ভাবিছোঁ আমাৰ প্ৰত্যেকৰে হৃদয় চুই গৈছে। আৰু গোটেইখিনি কথা নিজৰ জীৱনৰ বাস্তৱ ঘটনা ক'লে। ঠাকুৰ ধৰি কি হ'ব পাৰে, ঠাকুৰ ধৰি যে মানুহৰ জীৱন অসম্ভৱ সম্ভৱ হয়, সেই বাস্তৱ উদাহৰণটো দাঙি ধৰিলে। বিশেষকৈ তেওঁ ৱাশ্বিংটনৰ পৰা যেতিয়া কানাডাৰ মাজে যাব লগা হ'ল, সেই সময়ত কানাডাৰ ভিছা নাই, কি কৰিব, লাষ্টত ঠাকুৰৰ যে পৰম নাম নাম নাম, ঠাকুৰে বহু ঠাইত কৈ দিছে, নাম কৰিলে বুদ্ধিবিলাক আহি যায়, নাম কৰিলে চব হয়। আৰু ইষ্টভীতি সম্পৰ্কে ক'লে বহু কথাই সুন্দৰভাৱে ক'লে। এই ইষ্টভীতি হ'ল কৰাৰ মতে কৰিব লাগে, দৌৰা দৌৰিকৈ দি থ'লেও গুচি গ'ল, ব্ৰহ্ম মুহূৰ্তত কৰিব লাগে, ঠাকুৰৰ লগত মিলিব লাগে, খুব নাম কৰিব লাগে। নাম ছাড়া মানে ঠাকুৰক বুজাৰ কোনো ৰাস্তা নাই। কিন্তু ভাল বুদ্ধিবিলাক তেওঁৱে দি দিয়ে, অসম্ভৱ সম্ভৱ হয়। ঠাকুৰে কৈছে তোমালোকৰ জীৱনত অসম্ভৱ একো নাথাকে। আৰু যিসকলে আজি ডি পি ৱৰ্কছৰ কথা হৈছে, ভাইটিয়ে ধুনীয়াকৈ কৈ দিলে, সেইবিলাক মানুহক আকৌ আমি বুজাই পেলাই আনিব লাগিব। আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান, আৰু গুৰুদেৱটিতো হৈয়ে যাব, আমি চেষ্টা কৰিব লাগিব। গতিকে